खुलुमबाय बयखौबो नोंथांमोना थाम्बनेलाव नायनानै मोनथिखाबाय जानांगौ 125 एमेन्डमेन्ट बिलनि सोमोन्दै नोंथांमोना गोबाङानो मोनथिखायो जानांगौ आरो जायफ्रा मोनथिया नोंथांमोना गुगोलाव थांनानै सार्च खालामनानै नायब्लानो 125 एमेन्डमेन्ट बिलनि सोमोन्दै गुगोलनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा 125 एमेन्डमेन्ट बिलनि सोमोन्दै खौरांगिरिनि सिगाङाव खुगा बेखेवदों आसामनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा आरो बिनि अनगायैबो एमपि दिलीप शइकिया रबिराम नार्जारी बिथांमोनाबो खौरांगिरिनि सिगाङाव माखासे बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला बिथांमोननिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लाग्रो भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय ভিচিডিচি উঠাই দিয়া নহয় ইলেকশন হ'ব লাগে তেতিয়ালে কি হ'ব যি জাতিৰ মানুহ যত আছে তেওঁলোকৰে ভিচিডিচি হ'ব নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব ঘৰৰ মা বাবা হ'ব অসমত যেনেকৈ পঞ্চায়ত আছে মানুহে অন্যায় কৰিব নোৱাৰে ইয়াতে ভিচিডিচি টো নমিনেটেড হয় সেই কাৰণে যোনে যি ইচ্ছা তাকে কৰে ৰাইজৰ প্ৰতি একাউণ্টেবল নহয় সেই কাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা নিছো যে ভিচিডিচি টো ইলেক্টেড হ'ব লাগে একদম বৰালি মাছ হয় মই ক'লো নহয় কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰমেন এইবিলাকত সোমাবই নালাগে মই বিজেপিৰ মানুহবিলাককো কৈছো নলবাৰীত যদি চবে অৰুণোদয় পাব পাৰে জালুকবাৰীত যদি চবে অৰুণোদয় পাব পাৰে চবে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে বিটিচিত কিয় নোৱাৰে সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছো যে ইলেক্টেড ভিচিডিচি হ'ব লাগে লিষ্টত নাম দি ভিচিডিচি হ'ব নালাগে আৰু এইটো বিটিচি ৰাইজে বিচাৰিছে এইটো মোৰ কথা নহয় আৰু বিজেপি হলেও ভুলটো ভুল এইটো বিজেপি হলে 7 খুন মাফ এইটো মোৰ সিস্টেমত নাই বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া মই বেয়া কাম কৰিলেও বেয়া আমি কোনো ভগৱান নহয় হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া ভিচিডিচি উঠাই দিয়া নহয় ইলেকশন হ'ব লাগে তেতিয়ালে কি হ'ব যি জাতিৰ মানুহ যত আছে তেওঁলোকৰে ভিচিডিচি হ'ব নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব ঘৰৰ মা বাবা হ'ব অসমত যেনেকৈ পঞ্চায়ত আছে মানুহে অন্যায় কৰিব নোৱাৰে ইয়াতে ভিচিডিচি টো নমিনেটেড হয় সেই কাৰণে যোনে যি ইচ্ছা তাকে কৰে ৰাইজৰ প্ৰতি একাউণ্টেবল নহয় সেই কাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা নিছো যে ভিচিডিচি টো ইলেক্টেড হ'ব লাগে একদম বৰালি মাছ হয় মই ক'লো নহয় কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰমেন এইবিলাকত সোমাবই নালাগে মই বিজেপিৰ মানুহবিলাককো কৈছো নলবাৰীত যদি চবে অৰুণোদয় পাব পাৰে জালুকবাৰীত যদি চবে অৰুণোদয় পাব পাৰে চবে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে বিটিচিত কিয় নোৱাৰে সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছো যে ইলেক্টেড ভিচিডিচি হ'ব লাগে লিষ্টত নাম দি ভিচিডিচি হ'ব নালাগে আৰু এইটো বিটিচি ৰাইজে বিচাৰিছে এইটো মোৰ কথা নহয় আৰু বিজেপি হলেও ভুলটো ভুল এইটো বিজেপি হলে 7 খুন মাফ এইটো মোৰ সিস্টেমত নাই বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া মই বেয়া কাম কৰিলেও বেয়া আমি কোনো ভগৱান নহয় হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া বিচিডিচি বিলাকক কৈ আছো যে বিচিডিচি বিলাকে ভালো কৰিছে বেয়াও কৰিছে বিচিডিচি বিলাকৰ দ্বাৰা দি ভাল কামো হৈছে ৰাইজৰ হৈ কিন্তু ভাল কাম কৰা ইয়াৰ লগতে মানে ভিতৰুৱাভাৱে বেয়া কামো চলিছে তাৰমানে দুৰ্নীতি এইবিলাকতো প্ৰায় নোহোৱা নহয় হৈও অসমতো পঞ্চায়ত বিলাকৰ দ্বাৰা দি ৰাইজৰ হৈ ভাল কামো হয় গ্ৰাম উন্নয়নৰ কাৰণে কিন্তু পঞ্চায়তত যিবিলাকে দায়িত্ব লোৱা কোনোবা চেয়াৰমেন মেম্বাৰ সেক্ৰেটাৰী এইবিলাকৰ মাজত মানে প্ৰায় ঘোটালা কৰা দুৰ্নীতি কৰা এইবিলাকতো মানে পোহৰত আহি থাকে এতিয়া বিচিডিচিটো এই ধৰণৰ দুৰ্নীতিটো পোহৰত অহাটো একো অস্বাভাৱিক নহয় একো আচৰিত হ'ব লগা নহয় মূল কথাটো হ'ল এতিয়া বিচিডিচি এটা নন কনষ্টিটিউচনেল এটা ইনষ্টিটিউচন হয় সেইটো এটা কনষ্টিটিউচনেল ইনষ্টিটিউচন বনাব লাগে ফেয়াৰাই বনাব লাগে তাৰমানে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো ইয়াত আনিব লাগে সেইটো বনাবলৈ হ'লে ভাৰতৰ সংবিধানটো এমেণ্ডমেণ্ট কৰিব লাগিব আৰু পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো আমাৰ ইয়াত বিটিচিত এপ্লাই কৰিব লাগে আৰু এই পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিলেহে ইয়াত স্থায়ীভাৱে আমি নিৰ্বাচন পাতিবৰ কাৰণে এটা ব্যৱস্থাটো পাম
গতিকে নাম্বাৰ 1 এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যেহেতু দুৰ্নীতি ৰোধ কৰাৰ এটা ছাত্ৰ হিচাপে এটা উপায় হিচাপে বৰ্তমান মনোনীত মেম্বাৰবিলাকৰ দ্বাৰা দি পৰিচালিত হোৱা বিচিডিচি বিলাকক তেখেতে এটা কনষ্টিটিউচনেল বডি হিচাপে বনাবৰ কাৰণে এটা PRI ফুল ফ্লেজড ইনষ্টিটিউচন আনিবলৈ কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰাৰ দ্বাৰা দি নিৰ্বাচন পাতিবলৈ যেহেতু ঘোষণা কৰিছে সেইটো মষ্ট ৱেলকাম মানে ওৱান ৱে ৱেলকাম হিজ ষ্টেটমেণ্ট আৰু ইমিডিয়েটলি সেইটো হোৱাটো আমি বিচাৰো PPF দলে আগৰ পৰাই হাগ্ৰামা মহিলাৰী সাহাবৰ আমলতেই আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিব লাগে আৰু BCDCত ইলেকশ্যন পাতিবৰ কাৰণে চিষ্টেমটো মানে এক্সিকিউট কৰিব লাগে বুলি এটা বিল পাছ কৰি পেলাই পঠিয়াই দিছিল অসম চৰকাৰলৈ কিন্তু অসম চৰকাৰে সেইটো সেই সময়ত বিলখিনি তেওঁলোকে গুৰুত্ব নিদিয়াকৈ সেইটো পেলাই দিয়াৰ কাৰণে আজিলৈকে সেইটো মানে কি নহল মানে কাৰ্যক্ষেত্ৰত সেইটো পৰিণত নহল সেইটো যাতে নহয় এইবাৰ ডাইৰেক্টলি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যেহেতু ভেৰি মাছ ইণ্টাৰেষ্টেড আৰু তেখেতে ফ্ৰম এটা একশ্যন এণ্ড ইনিচিয়েটিভ ল'ব আৰু ইয়াৰ দ্বাৰা দি মানে আমাৰ এইটো এটা ইলেক্টেড বডি হিচাপে আমি পোৱাৰ ব্যৱস্থাটো হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস BCDC বিলাকক কৈ আছো যে BCDC বিলাকে ভালো কৰিছে বেয়াও কৰিছে BCDC বিলাকৰ দ্বাৰা দি ভাল কামো হৈছে ৰাইজৰ হৈ কিন্তু ভাল কাম কৰা ইয়াৰ লগতে মানে ভিতৰুৱাভাৱে বেয়া কামো চলিছে তাৰমানে দুৰ্নীতি এইবিলাকতো প্ৰায় নোহোৱা নহয় হৈও অসমতো পঞ্চায়ত বিলাকৰ দ্বাৰা দি ৰাইজৰ হৈ ভাল কামো হয় গ্ৰাম উন্নয়নৰ কাৰণে কিন্তু পঞ্চায়তত যিবিলাকে দায়িত্ব লোৱা কোনোবা চেয়াৰমেন মেম্বাৰ ছেক্ৰেটাৰী এইবিলাকৰ মাজত মানে প্ৰায় ঘোটালা কৰা দুৰ্নীতি কৰা এইবিলাকতো মানে পোহৰত আহি থাকে এতিয়া BCDCটো এই ধৰণৰ দুৰ্নীতিটো পোহৰত অহাটো একো অস্বাভাৱিক নহয় একো আচৰিত হ'ব লগা নহয় মূল কথাটো হ'ল এতিয়া BCDC এটা নন কনষ্টিটিউচনেল এটা ইনষ্টিটিউচন হয় সেইটো এটা কনষ্টিটিউচনেল ইনষ্টিটিউচন বনাব লাগে PRI বনাব লাগে তাৰমানে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো ইয়াত আনিব লাগে সেইটো বনাবলৈ হ'লে ভাৰতৰ সংবিধানটো এমেণ্ডমেণ্ট কৰিব লাগিব আৰু পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো আমাৰ ইয়াত BTCত এপ্লাই কৰিব লাগে আৰু এই পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিলেহে ইয়াত স্থায়ীভাৱে আমি নিৰ্বাচন পাতিবৰ কাৰণে এটা ব্যৱস্থাটো পাম গতিকে নাম্বাৰ 1 এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যেহেতু দুৰ্নীতি ৰোধ কৰাৰ এটা ছাত্ৰ হিচাপে এটা উপায় হিচাপে বৰ্তমান মনোনীত মেম্বাৰবিলাকৰ দ্বাৰা দি পৰিচালিত হোৱা BCDC বিলাকক তেখেতে এটা কনষ্টিটিউচনেল বডি হিচাপে বনাবৰ কাৰণে এটা PRI ফুল ফ্লেজড ইনষ্টিটিউচন আনিবলৈ কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰাৰ দ্বাৰা দি নিৰ্বাচন পাতিবলৈ যেহেতু ঘোষণা কৰিছে সেইটো মষ্ট ৱেলকাম মানে ওৱান ৱে ৱেলকাম হিজ ষ্টেটমেণ্ট আৰু ইমিডিয়েটলি সেইটো হোৱাটো আমি বিচাৰো PPF দলে আগৰ পৰাই হাগ্ৰামা মহিলাৰী সাহাবৰ আমলতেই আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিব লাগে আৰু BCDCত ইলেকশ্যন পাতিবৰ কাৰণে চিষ্টেমটো মানে এক্সিকিউট কৰিব লাগে বুলি এটা বিল পাছ কৰি পেলাই পঠিয়াই দিছিল অসম চৰকাৰলৈ কিন্তু অসম চৰকাৰে সেইটো সেই সময়ত বিলখিনি তেওঁলোকে গুৰুত্ব নিদিয়াকৈ সেইটো পেলাই দিয়াৰ কাৰণে আজিলৈকে সেইটো মানে কি নহল মানে কাৰ্যক্ষেত্ৰত সেইটো পৰিণত নহল সেইটো যাতে নহয় এইবাৰ ডাইৰেক্ট গৌৰৱ গগৈ ডাঙৰীয়া BTC কি বস্তু সেইটো নাজানেই ভাল কৰি BTCৰ বিষয়ে তেখেতৰ জ্ঞান কিমান আছে মই নাজানো কিন্তু BTCত যোৱা 4.5 বা 5টা বছৰত কি কাম হৈছে গৌৰৱ গগৈ যদি ইয়াত কিছুদিন ঘূৰে তেতিয়া গম পাব কিন্তু তেওঁলোকৰ দিনত BTCৰ কাৰণে যি ধন আহিছিল সেই ধন কেনেধৰণে ইয়াত ৰাইজৰ টকাৰে কি ধৰণে কেইজনমান ব্যক্তিয়ে ইয়াক মানে নিজৰ পকেট গৰম কৰাই নহয় গোটেই নিজৰ স্বাৰ্থৰ কাৰণে ইয়াৰ ফাণ্ড ডাইভাৰ্চনৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে খুটে মূলে খাই পেলাইছিল সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছৰ দিনৰ চৰকাৰৰ সেই কলা অধ্যায়বিলাক BTCবাসীয়ে পাহৰি নাযায় কাৰণ BTCত এটা পৰিৱৰ্তন নতুন দিনৰ সূচনা হৈছে আৰম্ভণি হৈছে আৰু BTCত আৰু কিছু কাম কৰিব লগা আছে আৰু যিটো কাম কংগ্ৰেছে হয়তো 2003 চনত BTC হোৱাৰ পিছত 2020 চনলৈ কংগ্ৰেছৰ চৰকাৰ মাত্ৰ 4 বছৰ বাদ দিয়ক বাকি সময়ছোৱাত গোটেই কংগ্ৰেছৰ চৰকাৰ তেওঁলোকৰ চৰকাৰৰ দিনত BTCক সম্পূৰ্ণ এলাগি কৰি BTCক মাইয়াৰ দৃষ্টিভংগীৰে চাই যি ধৰণে BTCৰ প্ৰতি কংগ্ৰেছে অন্যায় কৰিছিল তাৰ জবাব কংগ্ৰেছৰ হয়তো গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছ দলে নিশ্চয় দিব লাগিব